নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনলৈ আমি শুভেচ্ছা জনাবলৈ আহিলোঁ আৰু এটা অত্যন্ত জৰুৰী বিষয়ৰ ওপৰত এটা আলোচনা হ'ল নতুন শিক্ষানীতিৰ ওপৰত আৰু নতুন শিক্ষানীতিখন শুনিলে দেখিলে ভাল লগা কিন্তু আন্তঃগাঁথনি যদি সম্পূৰ্ণভাৱে নহয় তেতিয়াহ'লে নতুন শিক্ষানীতিখন অসাৰ হৈ পৰিব আৰু ইয়াত কিছুমান কথা ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰয়োজনীয় কথা আছে আৰু কিছুমান কথাত আমাৰ অসুবিধা আছে বিশেষকৈ অসমীয়া মাধ্যম বড়ো মাধ্যম বা মাতৃভাষা মাধ্যম আৰু চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ জয়যাত্ৰা অব্যাহত ৰখাৰ বিষয়টো আটাইতকৈ মূল বিষয় এই বিষয়টোত কিন্তু আলোচনা কৰাৰ প্ৰয়োজন আছে আৰু সেই বিষয়টোত আমি সদৌ অসম ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থা আৰু আমি 30টা জনগোষ্ঠীয় সংগঠনে আমি একেলগে কাম কৰি আছোঁ আৰু ইতিমধ্যে অসম চৰকাৰক আমি আমাৰ এখন সামূহিক স্মাৰকপত্ৰও দিছোঁ আৰু আমি বিচাৰিছোঁ যে আমাৰ মাতৃভাষা মাধ্যম চৰকাৰী খণ্ডৰ শিক্ষা অনুষ্ঠানৰ জয়যাত্ৰা অব্যাহত থাকিব লাগিব আৰু সেই ধৰণেই শিক্ষা ব্যৱস্থাটো আগুৱাই নিব লাগিব আৰু সেই সম্পৰ্কত চৰকাৰে আমাৰ সৈতে পুনৰ আলোচনাত মিলিত হ'ম বুলি কৈছে আৰু মিলিত হ'লে আমি এই বিষয়বোৰ আমি খুব দৃঢ়তাৰে যুক্তিপূৰ্ণভাৱে আমি আগুৱাই নিম